নমস্কাৰ আপোনালোকক মই মোৰ আকু কলংপুৰীয়া ব্লগলৈ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটি ৰেচিপি দাঙি ধৰিব বিচাৰিছোঁ। মই আজি ভাবিছোঁ মুৰ্গীৰ তৰকাৰী বনাম, আপোনালোকক মই তাকে আজি দেখুৱাম। আজি মোৰ তৰকাৰীৰ কাৰণে প্ৰস্তুত কৰি লোৱা সামগ্ৰীসমূহ আপোনালোকৰ আগত দেখুৱাইছোঁ। এয়া মই 700 কি 800 মানৰ মুৰ্গী লৈছোঁ। তাত মই 3টা পিঁয়াজ দিছোঁ, এয়া আলু 2টা দিছোঁ, তেজপাত দিছোঁ, আন্দাজমতে আপোনালোকে আদা দিছোঁ, এয়া নহৰু দিছোঁ আৰু এয়া কেঁচা জলকীয়া মই প্ৰস্তুতহে কৰি থৈছোঁ। মই কিন্তু জলকীয়া নাখাওঁ, আপোনালোকে দিবৰ কাৰণে মই দেখাব বিচাৰিছোঁ। ইয়াৰে আপোনালোকৰ হিচাপ অনুযায়ী দিব। আৰু লগতে এয়া মই জিৰা গুড়ি, এয়া ধনিয়া গুড়ি, মই সকলোবোৰ মছলা ঘৰতে প্ৰস্তুত কৰি লওঁ। মই কিনা মছলা ব্যৱহাৰ নকৰোঁ। আৰু এয়া জালুক, খুব কম তেল আৰু খুব কম মছলাৰে মই সদায় মোৰ ৰেচিপিবোৰ বনাব বিচাৰোঁ। গতিকে আপোনালোককো মই তাকেই জনাব বিচাৰোঁ, সুস্থ হৈ থাকিবলৈ। আপোনালোকে চাওকচোন কেনে পালে বাৰু চাই লওক। এয়া তেল দিছোঁ, তেলকণ সোনকালে গৰম হ'বৰ কাৰণে মই এই ঢাকনাখন মাৰি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে এই পিঁয়াজ দিছোঁ। অলপমান পিঁয়াজ মই ইয়াৰ কাষতে ৰাখি দিছোঁ। ইয়াতে আন্দাজমতে নিমখ দি দিছোঁ। নিমখটো দিলে সোনকালে পিঁয়াজটো জ্বলি নাযায়, সেয়েহে মই তেলত পিঁয়াজটো দিয়ে নিমখটো দি দিওঁ। ইয়াতে তেজপাত দিওঁ, এয়া লং কেইটামান দি দিওঁ, কেইটামান গোটা জিৰা দি দিওঁ। অলপ ভাজা হওঁতে কেঁচা নহৰুটো বটি থৈছিলোঁ, এয়া নহৰু দি দিলোঁ। নহৰুটো অলপ ভাজি ল'লে এটা বৰ ধুনীয়া গোন্ধ ওলায়। এই গোন্ধটো আপোনালোকে আন্দাজ কৰি লৈ ল'ব। এই গোন্ধটোৰ লগত তাৰপিছতে আপোনালোকে অকণমান ভাজি থাকিব। এই তেলতে আপোনালোকে অকণমান পাৰিলে গৰু ঘিউ দিব, নিদিলেও একো নহয়। মই ইয়াত ঘৰতে প্ৰস্তুত কৰা ঘিউ আছিল, ইয়াতে মই তেলত দি দিওঁ। সেয়েহে মই মিঠাতেলটো কমাই দিওঁ। এই মাংসখিনি ইয়াতে বাছি দিছোঁ। দি আপোনালোকে এনেকৈ লৰাই থাকিব। হালধি নিদিব, হালধি দিম মানে অলপ দেৰিকৈ দিম। সোনকালে হালধিটো দিলে সদায় চাব আপোনালোকে মাংসটো কেৰাহীত লাগি ধৰে। কিন্তু বহুত সময় ভাজিব পাৰিব যদি হালধিটো সোনকালে নিদিয়ে। 2-3 মিনিট ভাজি ল'লেও আপোনাৰ হৈ গ'ল। এতিয়া আপুনি ইয়াত ঢাকনাখন দি দিব, দি গেছটো অকণমান, বেছি নহয় অকণমান কমাই দিব। আকৌ 1 মিনিটমানৰ পিছত আপোনালোকে ঢাকনখন দাঙিব, দাঙি আকৌ লৰাই দিব। দেখিছেনে মাংসটো অকণো কেৰাহীত ধৰা নাই। মছলাও মই এতিয়া নিদিওঁ, অলপ সময় ভাজি লৈ তেতিয়াহে মই মছলা ঢালিম। চাই থাকক আপোনালোকে। আকৌ ঢাকনাখন মই মাৰি দিম। এয়া মই এইফালে মাংস বনাই আছোঁ আৰু এইফালে গেছটো খালী আছে। ইয়াতে মই এতিয়া ঘৰৰ বাৰীৰ পৰা অনা লাই শাকৰ ভাজি এখনো একেবাৰে বনাই থওঁ, সময়কণ মিলাই। এতিয়া মই ইয়াত এটা ধুনীয়া পাগ এটা অহা দেখিছোঁ। এইখিনি সময়তে মই ইয়াত আলুখিনি দি দিম। আলুটো দি মই লৰাওঁ, হালধি দি দিছোঁ।
আপোনালোকে শুকান জলকীয়া গুড়া দিলেও দি দিব পাৰে মই জলকীয়া নাখাওঁ কাৰণে জলকীয়াও দিয়া নাই এয়া মই হালধি দিলোঁ মই ইয়াত তেল দিছোঁ লাই শাকৰ ভাজিৰ কাৰণে সমানে কৰি গৈছোঁ আৰু নহ'লে আৰু সময় মিলাবগৈও নোৱাৰোঁ এই লাই শাকৰ ভাজিত মই অকল নহৰুহে দিম নহৰু দি লাই শাকৰ লাই শাকৰ ভাজিত আকৌ আদা মিহি মিহিকৈ কুটি দিলে বৰ ভাল লাগে পিছে মই আজি দিয়া নাই মাংসও আছে যে সেয়েহে প্ৰয়োজন অনুসাৰে নিমখ দিব ইয়াতো আৰু দিয়ে আপোনালোকে মই সেই কামকণ ইয়াৰ লগতে কৰিছোঁ কাৰণে দেখাই দিছোঁ আৰু নিমখ হালধি দিলোঁ এতিয়া মই ইয়াত মছলা ঢালি দিম চাওক চাওকচোন মই বেছিকৈ ব্যৱহাৰ নকৰোঁ কিন্তু এয়া মছলা জিৰা গুড়া ধনিয়া গুড়া হিচাপত দি দিলোঁ ইয়াতকৈ মই বেছিকৈ নিদিওঁ লাহে লাহে মছলা তেলৰ পৰা এৰ খাবলৈ লৈছেই এনেকৈ আপুনি চাব অকণমান আলুটো যদি সিজে তাৰপিছতে আপুনি পানী ঢলা কামটো কৰিব লাগিব ইমানখিনিকেই মই এতিয়া পানী দিলোঁ এয়া উতলিব লাগিব উতলিলে পানী কমি যাব আৰু মাংসটো সিজাৰ লগে লগে নমাম আৰু সিজোতে সময় লাগিব এয়া লাই শাক মোৰ হৈছেহিয়ে আৰু এনেকৈ কেঁচা কেঁচা ভাৱ এটা থাকিলে লাই শাক খাবলৈ ভাল হয় এতিয়া মোৰ লাই শাক হৈ গৈছেহি এই নহৰু টুকুৰ মই এনেকৈ অকণমান ভাঙি দিওঁ এটা ধুনীয়া গোন্ধ ওলাব মাংস হৈয়ে গৈছে এতিয়া এই গেছ অফ কৰিলোঁ এতিয়া পৰিৱেশন কৰিবৰ কাৰণে সজাই দিওঁ